তো ৰাইজসকল আজিৰ পৰা দুদিনৰ আগত মই এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ' নেকি এইজন ব্যক্তি মোৰ বেগত দেখিছে নহয়, এই ব্যক্তিজনে এটা কাৰ্যসূচী লৈছিলে, যিটো পদক্ষেপ নেকি চাফ চিকুণৰ। আপোনালোকেতো জানেই ভিডিঅ'টো যদি চাইছে সকলোৱে, যদিও নাই চোৱা আকৌ চাব পাৰে। আৰু এইজনে আজি এখন আমাৰ যিটো নেকি বিদ্যালয় হাইস্কুল এখনত আমাৰ যিহেতু আমি পঢ়ি যোৱা আমাৰ ওচৰৰে হয় দিচাংপানী হাইস্কুলত, তেওঁ আজি চাফ চিকুণৰ অভিযান এটা চলাইছে আৰু চাফ চিকুণ কৰিছে ইতিমধ্যে। আৰু আপোনালোকে কওকচোন, এতিয়া ভিতৰৰ যিটো ভিতৰৰ চোৱাটো এতিয়া সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। এতিয়া অলপ বেকত মানে লাগি আছে, তেওঁলোক আমাৰ সহায়িকা যিবিলাক আছে তেওঁলোকে কামত এতিয়া আগবাঢ়িছে, ভিতৰখিনি কমপ্লিটে ক'ব পাৰি। ঠিকে। বৰ্তমান মই এতিয়া আহি পাইছোঁ, এইফালে গোটেইখিনি চাফ চিকুণ হৈ গ'ল। কাইলৈ ইয়াত মানে মেট্ৰিক পৰীক্ষা হ'ব। কাইলৈ মেট্ৰিক পৰীক্ষা আছে। মেইন কথাটো হৈছে কাইলৈ মেট্ৰিক পৰীক্ষা, সেইটো কাৰণে আমি চাফ চিকুণ কৰিছোঁ। আৰু প্ৰত্যেক বছৰে তেনেকুৱাকৈ আমি যদি মানে মেট্ৰিক পৰীক্ষা যদি থাকে বা নাথাকিলেও আমি এনেধৰণে আমি চাফ চিকুণ কৰি যাম। সেইকাৰণে আপোনালোকক এতিয়া কাৰ্যসূচী মানে দেখুৱাই যাম। আপোনালোক যথেষ্ট আমাৰ গাঁৱৰ জ্ঞাতিসকল আহিছে, সহযোগ কৰিছে। আৰু এইখন গাঁৱৰ দেখিছোঁ, এইখন গাঁৱৰ ব্যক্তি আমাক সহায় কৰিছে আৰু স্কুলৰ কৰ্তৃপক্ষ আমাক মানে সহযোগ কৰিছে, হয় নে নহয়? সেইটো ঠাণ্ডা পানী এনেকুৱা যোগান ধৰিছে। আৰু সেইবাবে ভাবিলোঁ আপোনালোকক এই ব্লগৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাওঁ কথাখিনি, যে অকল আপোনালোকক সেইদিনাখনি দেখুৱাইছোঁ এতিয়া পদক্ষেপটো, কিন্তু তেওঁৰ কৰ্মখিনি মই একচুৱেলি দেখুওৱা নাছিলোঁ মানে প্ৰথম যিহেতু বেছি দিন হোৱা নাই ষ্টেপটো লোৱা, সেইটো কথা। তো ৰাইজ, এইখনেই আমাৰ স্কুলখন আজি য'ত নেকি কাৰ্যসূচীটো লোৱা হৈছে। পোনপ্ৰথমে আমাৰ গেটৰ সন্মুখভাগ আপোনাক দেখুৱাই দিছোঁ। এইফালে আছে গ্ৰেজটো, আৰু এইবিলাক দুই কাষে দেখিছে এয়া বকুল গছ। তেওঁলোকে লৈ আনিছে এই ডাষ্টবিনকেইটা, আৰু এয়া ফুল হয়, ফুলৰ পুলি হয়। এইকেইটা আপুনি ইয়াত ৰুই যাবনে আজি টাবৰ সৈতে দি যাব ন? আৰু এতিয়ালৈকে মানে কি হ'ল, আপোনালোকে এইকেইটা আগফালে দিব নে পিছফালে দিব? ধৰক এওঁলোকৰ আমাৰ ছাৰহঁতে কৈছে বোলে ফ্ৰণ্টত এটা দিবলৈ কৈছে। ফ্ৰণ্টত তাৰপৰা এনেকৈ মানে আলি কিনাৰত দুটা দিয়া হ'ব। আলি কাষত ন? যিহেতু দেখিছে ইয়াৰ পূৰা চাফ চিকুণ লাগি আছে যথেষ্ট আমাৰ সকলো সদস্য, আৰু সকলোখিনি দেখাম। আৰু এইখিনিতো দেখিলে ডাষ্টবিন ইয়াত 3টা হয়। আপুনি নিজে বনোৱা নহয় জানো? তেওঁৰ প্ৰচেষ্টাই মানে কামখিনি আগবাঢ়িছে, যে আপোনালোকে ছাপোৰ্ট কৰিলে বহুত ভাল হ'ব মানে। এইটো বহুৱা চিষ্টেমটো তাৰমানে এতিয়া উল্টি হৈ আছে। এতিয়া দেখুৱাই দিয়কচোন। এইটো আপোনালোকে পাইপ দি পানী ইয়াক মানে ৰাখি দিয়া হ'ব। পাইপ দি পানী, সেই পাইপ আনিছে নেকি? পাইপডাল সেইডাল পাইপ তাত এনেকৈ হোল কৰি ধৰক কেনেকৈ হ'ব, এইডাল পুতি দিয়া হ'ব ধৰক এনেকৈ, আৰু এইটো ইয়াত ভৰাই দিয়া হ'ব এনেধৰণে। এইটো পুতা থাকিব, এইটো বেয়া নহয় আৰু। তাত আপোনালোকে চাওক কিমান তেওঁ চেষ্টা কৰিছে, তেওঁ মানে লক্ষ্য উপনীত হ'বৰ কাৰণে দেই, আপোনালোকে ছাপোৰ্ট কৰিব। দেখিছে এওঁলোকে পূৰা কামত লাগি আছে। এয়া হৈছে সুবন ফুকন, তেওঁলোকৰ পূৰা প্ৰচেষ্টাই মানে এইখিনি হৈছে। আৰু এইফালে স্কুলৰ সকলো ষ্টুডেণ্টবিলাক দেখিছেনে, ষ্টুডেণ্ট লাগি আছে। আৰু এতিয়া মই আপোনালোকক ভিতৰখিনি দেখুৱাই, আৰু লাগি আছে আমাৰ গাঁৱৰ সদস্যসকল, আৰু ইয়াৰ স্থানীয় সদস্যসকল সকলক দেখুৱাইছোঁ। এইফালে চাপ স্কুল, তো এইফালে স্কুলৰ বেক চাইডটো হয়, আগফালেও লাগি আছে। এতিয়া পিছফালৰখিনি অলপ দেখাই লৈছোঁ। এয়া বৌ হয় আমাৰ, এয়া এইফালে আমাৰ খুৰীদেউ হয়, আৰু এইফালে দেখিছে এয়া বৌ। গোটেইখিনি মানে সকলোৱে প্ৰচেষ্টা আৰু সকলোৱে দেখিছে পূৰা লাগি আছে। আৰু এইফালে আপুনি কি ক'ব, এটা কওক। আমি এইটো এটা প্ৰচেষ্টা হাতত লৈছোঁ, সকলোৱে যাতে আমাৰ লগত সহযোগ কৰে, তাৰ কাৰণে সকলোকে আমি অনুৰোধ জনাইছোঁ। ঠিকে ধন্যবাদ। আৰু এইফালে আছে বিনীতা ফুকন, এনাইদেউ। এয়া বৌ হয় বিনীতা ফুকন। আপুনি কি ক'ব? নমস্কাৰ। এইটো পদক্ষেপ লোৱাৰ কাৰণে আমি ভালেই পাইছোঁ। সকলো ৰাইজে সজাগ হ'লে ভাল। আৰু আমি যিখিনি প্ৰচেষ্টা লোৱা হৈছে, মঠ মন্দিৰ আৰু ৰাস্তা পদূলি যিখিনি লেতেৰা হৈ থাকে সেইখিনিও আমি চাফা কৰিম বুলি ভাবিছোঁ। ইয়াতে ঠিকে। আৰু আহিছে আমাৰ লগত মানে জ্যেষ্ঠ ব্যক্তিও আছে, তেওঁলোকৰ পৰা মতামত ল'ম। আৰু এইফালে আপোনাৰ এতিয়া বৰ্তমান এইখিনি কৰা হ'ব ন? যিহেতু আগফালে মই অকণমান অহাত লেট হ'ল, কিন্তু আগফালখিনি অলৰেডি হৈ গ'ল। এতিয়া এইফালৰখিনি লেতেৰা হৈ আছে, ইমান মানে পাত পত্ৰ মানে বিশৃংখল হৈ আছে, কৰিব লাগিব। হয়। এতিয়া মই অলপ লাগি দিছোঁ, তেওঁলোকৰ লগত কৰিব লাগিব। এইটো হ'ল চাইকেল গেজ হয়, এইটো হৈছে চাইকেল গেজ হয়, সেইকাৰণে অলপ এইখিনি চাফ চিকুণ কৰি দিছোঁ। আৰু সেইফালেও দেখিছেনে সকলো
মানে ছাত্ৰ ছাত্ৰীসকলো আহিছে পূৰা জোৰদাৰ লাগি আছে মানে ঠিকে আছে আৰু আগলৈ চাই থাকক হে মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাতিবিনে অসহায় দয়া কৰা দয়াশীলাই দয়া কৰা দয়াশীলাই সমবেত সকলোকে জনাইছোঁ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লাইছিং গাঁৱৰ নিবাসী উদীয়মান যুৱক বিশ্বজিৎ মোহন দ্ৰোণ ফুকন সুবন ফুকনৰ উদ্যোগত যি তেওঁলোকে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান বিশেষকৈ শিক্ষানুষ্ঠান ধৰ্মানুষ্ঠান ৰাজহুৱা স্থানবিলাক চফা পৰিষ্কৰণৰ যি পদক্ষেপ লৈছে ই সঁচাই নিঃসন্দেহে প্ৰশংসনীয় আৰু আদৰণীয় আৰু সদায় এই কথাষাৰি আমি ৰাইজক উঠি অহা প্ৰজন্মক শিকাব লাগে যে আমি যদি লেতেৰা নকৰোঁ পৰিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা নাথাকে সেইকাৰণে আমি পৰিষ্কাৰ কৰাতকৈ লেতেৰা নকৰাৰ শ্লোগানটো আমি বেছি দিব লাগে আমি মানে যদি লেতেৰা নকৰোঁ তেতিয়াহ'লে পৰিষ্কাৰ মানে গুৰুত্বটো কমি যাব পৰিষ্কাৰ সময় লাগিব কিন্তু খুব কম লাগিব সেইকাৰণে সকলোকে আমি সামাজিকভাৱে সচেতন কৰি তুলিব লাগে যে আমি থকা চৌহদ ৰাজপথ অনুষ্ঠান প্ৰতিষ্ঠান সকলোতে আমি যাতে লেতেৰা নকৰোঁ এইটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব তো এতিয়া মোৰ পাছফালে দেখিছে এওঁলোকে বাইদেউহঁতে সাৰি আছে আৰু এইটো দেখিছে পূৰা লেতেৰা হৈ আছে পাত পত্ৰৰ পৰা লেতেৰা হৈ আছে আপোনালোকক অলপ চাৰিওকাষটো অলপ দেখুৱাই দিওঁ এইখিনি তেওঁলোকে বৰ্তমান সাৰি আনি থাকিব সেইখিনি জ্বলাই দিছে তাতে তো এইফালে চাওক এইফালে এইবিলাক পাতে ভৰপূৰ লেতেৰা হৈ আছে আৰু সেইবাবে মানে আজি কাইলৈ যিহেতু মেট্ৰিক পৰীক্ষা নহয় জানো সেইবাবে আজি এই কাৰ্যসূচীটো পদক্ষেপ লোৱা হ'ল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় মানে কি হ'ল এইটো এটা সজাগ আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব তেতিয়া মানে ভাল হ'ব আৰু মোৰ এই ভিডিঅ' কিছুমান মোৰ অলপ কপিছে মানে মোৰ মোবাইলৰ কেমেৰাটোত মানে অলপ ছেটিংটো অলপ ভুল হৈ আছিলে দেই আপোনালোকে সেইটো চাই ভাল নাপাব পাৰে সেইটোৱে আপোনালোক ক'লোঁ তো এওঁলোকে ইয়াতে ডাষ্টবিনটো দিছে আৰু ইয়াত তলত পাইপ দি দিছে ন ইয়াত তলত পুতি দিছে ন অঁ ঠিকে তো আমাৰ স্থানীয় জ্যেষ্ঠ ব্যক্তিসকলে আহিছে যিহেতু তেওঁলোকৰ পৰা কিছু মতামত ল'ম এয়া কওকচোন আপোনালোকৰ মতামত অলপ দাঙি ধৰক আজি আমাৰ লাইছিং গাঁৱৰ বিশ্বজিৎ মোহন আৰু শোভন ফুকন আৰু দ্ৰোণ চেতিয়া এটা ৰদালি গোষ্ঠী বুলি আমাৰ এটা ডাঙৰ মন লৈ এই দিচাংমানী হাই ছেকেণ্ডেৰী স্কুলত চাফাই কাম আৰম্ভ হৈছে আমি তেখেতৰ লগত সহযোগ কৰিছোঁ আৰু তেখেতৰ যিখিনি মন আৰু নতুন মন এটা উদয় হৈছে আৰু বিশ্বজিৎ মোহনৰ এটা সপোন এই সপোনটো জাবৰ নিষ্কাশন কাৰণে তেখেতে গাঁৱৰ বাহিৰেও তেওঁ দিচাংপানী অঞ্চলত আমাৰ হাই ছেকেণ্ডেৰীত তেখেতে আজি পদক্ষেপ লৈছে গতিকে তেখেতৰ আমি যাত্ৰা শুভকামনা কৰিছোঁ আমাৰ স্কুলৰ ভিতৰখন চাফা কৰি কমপ্লিট হৈ গ'ল এতিয়া এটা লাষ্ট কাৰ্যসূচী এটা আছে এইটো হৈছে ন এইটো ৰং দি দিয়া হৈছে চূণ দি দিয়া হৈছে যিহেতু এই ব্লক এতিয়া দিয়া যিটো ৰাস্তা ন দুই কাষে অলপ মানে চাফা দেখিব আৰু সেইবাবে অলপ চূণ দি দিয়া হৈছে আৰু ইয়াৰ পিছতে আমাৰ কাৰ্যসূচী বৰ্তমান শেষ হ'বগৈ আৰু নহয় জানো কাৰ্যসূচী বৰ্তমান শেষ হ'বগৈ আৰু দেখিলে আপোনালোকে এইখনে আমি পঢ়িছিলোঁ 2010 চনত মই মেট্ৰিক পাছ কৰিছিলোঁ এইখন হাইস্কুলৰ পৰাই আৰু তাৰ পাছৰ পৰা বিভিন্ন উন্নতি মানে বহুত পৰিৱৰ্তন দেখিলোঁ তো আজি কাৰ্যসূচী আমাৰ বৰ্তমান সমাপ্ত হৈছে এয়া হাত ধুই লৈছোঁ হাত ইয়াতে ধুই লৈছে সকলোৱে বৰ্তমান আৰু আমাৰ কেইজনমান গৈছে আৰু জ্যেষ্ঠসকল অলপ সোনকালে আৰু আজি কাইলৈ আকৌ নতুন কাইলৈ ৰাস্তা যিবিলাক হাবি জংঘল আছে আকৌ মানে আন্ধাৰুৱা হৈ থকা পথত মানে কাইলৈ আকৌ কামত ধৰিব লাগিব ঠিকে ৱাটাৰ চাপ্লাই যিটো ৰাস্তা আন্ধাৰুৱা হৈ আছে যথেষ্ট দীঘল সেইটো পথ আৰু এইফালে চাওক মানে চাফ চিকুণ হৈ গ'ল সকলো চাৰিফালে হৈ গ'ল আৰু তো সেইদিনাখন যে আপোনালোকক কৈছিলোঁ ভিডিঅ'টোত যে তেওঁৰ পদক্ষেপটোহে সেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছিলোঁ পদক্ষেপটো কিন্তু আজি তেওঁৰ কৰ্মটো আজি আপোনালোকক আগবঢ়ালোঁ আৰু ভৱিষ্যতৰ দিনতো কেতিয়াবা এনেকৈ আপোনালোকে ভিডিঅ' পাই থাকিব সেইবাবে আৰু সহায় সহানুভূতি মানে জনাব আৰু যদি আগবাঢ়িও আহে বহুত ভাল পাম আৰু লগতে এটা কথা এই স্কুল কৰ্তৃপক্ষই সহযোগ কৰিছে আৰু মানে তেওঁলোকৰ সহযোগিতা আগবঢ়াইছে কাৰণে আমাৰ বহুত ভাল লাগিছে সেইটোৱে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি ৰাখিছোঁ ন জয়